Hello students, তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে HS ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাস 11ৰ অসমীয়া সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো গতিকে আজিৰ ভিডিওটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তোমালোকে ভিডিওটো ধুনীয়াকৈ শেষলৈকে চাই যোৱা এতিয়া মই প্ৰথমতে তোমালোকক সিলেবাসখন দেখুৱাই দিছো চোৱা এইখন হৈছে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাস 11ৰ অসমীয়া সাবজেক্টৰ সিলেবাস প্ৰথমতে আছে মানে প্ৰথম গুট নিৰ্বাচিত গদ্য মূল্যাঙ্কন 40 তোমালোকৰ ফাইনেল এক্সামত মানে নিৰ্বাচিত গদ্যৰ পৰা মানে 40 মাৰ্কছৰ কোৱেশ্চন আহিব আৰু প্ৰথমতে আছে তোমালোকৰ ধনৰ ব্যৱহাৰ মানে নিৰ্বাচিত গদ্যৰ মানে প্ৰথম অধ্যায় হৈছে ধনৰ ব্যৱহাৰ তাৰ পিছত হৈছে দ্বিতীয় অধ্যায় অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ তাৰ পিছত গৌৰৱ কিতাপৰ কথা গিবন কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান অসমৰ পুৰণি খেল ধেমালি আৰু অন্তিমটি অধ্যায় হৈছে এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পৰৱৰ্তী দ্বিতীয় গুট ছুটি গল্প মূল্যাঙ্কন 7 সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত বিয়াৰ প্ৰেজেন্ট নামৰ ছুটি গল্পটিৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত মানে 7 নম্বৰ 7 মাৰ্কছৰ কোৱেশ্চন আহিব তাৰ পিছত তৃতীয় গুট নিৰ্বাচিত কবিতা মূল্যাঙ্কন 25 নিৰ্বাচিত কবিতাত আছে ৰাৱণক বিভীষণৰ সহজ উপদেশ বৰগীত জয় জয় যাদৱ তাৰ পিছত ধনবৰ আৰু ৰতনী বনকুঁৱৰী লাচিত ফুকন ৰাজপথ এখন চিঠি এই সাতটা হৈছে তোমালোকৰ নিৰ্বাচিত কবিতা গতিকে আজি মই তোমালোকক গোটেই কিতাপখনৰ পৰাই মানে অসমীয়া সাবজেক্টৰ পৰা তোমালোকৰ এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমপ্লিট কমন ইম্পৰ্টেন্ট সিলেক্টেড কোৱেশ্চন এনসাৰ প্ৰদান কৰিম গতিকে তোমালোকে ভিডিওটো ধুনীয়াকৈ শেষলৈকে চাই যোৱা আজিৰ ভিডিওটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব তোমালোকে আজিৰ ভিডিওটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লিখি ল'ব পাৰিবা তাৰ লগতে তোমালোকৰ বহুতৰ কমেন্ট আছিল যে তোমালোকক মানে HS ফাৰ্ষ্ট ইয়াৰৰ অৰ্থাৎ ক্লাস 11ৰ মানে এডুকেশন সাবজেক্টটো আৰু ইংলিশ সাবজেক্টৰ ওপৰতো মানে কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লাগে ইতিমধ্যে মই এডুকেশন সাবজেক্ট আৰু ইংলিশ সাবজেক্টৰ ওপৰত মানে গোটেই কিতাপখনৰ ওপৰতে মানে ভিডিও বনাইছো যৰ পৰা এই মানে যত মই মানে এইবাৰ মানে পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেন্ট আৰু সিলেক্টেড কোৱেশ্চন এনসাৰ সম্পৰ্কে আলোচনা কৰাই দিছো এইবাৰ পৰীক্ষাত আহিবলগীয়া ইংলিশ সাবজেক্টৰ আৰু এডুকেশন সাবজেক্টৰ গোটেই কিতাপখনৰে সিলেক্টেড কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আছে তোমালোকে যিসকলে চোৱা নাই এতিয়ালৈকে তোমালোকৰ কাৰণে মই আকৌ এবাৰ এইটো ভিডিওৰ ডেসক্ৰিপচনত এডুকেশন সাবজেক্টৰ আৰু ইংলিশ সাবজেক্টৰ লিংক দি দিম ঠিক আছে এইটো ভিডিওৰ ডেসক্ৰিপচনত তোমালোকে গৈ লিংকবোৰ ক্লিক কৰি ধুনীয়াকৈ চাই গোটেই প্ৰশ্ন উত্তৰ লিখি ল'ব পাৰিবা এইবাৰ আহিবলগীয়া পৰীক্ষাত মানে কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ ধুনীয়াকৈ লিখি ল'ব পাৰিবা এতিয়া দৰকাৰী কথা আছিল কাৰণে কৈ দিলো তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকা সকলোৰে পৰীক্ষা যাতে ভাল হওক সকলোৱে ধুনীয়াকৈ ভালদৰে পঢ়ি থাকিবা আৰু ভিডিওটো সকলোকে শেয়াৰ কৰি দিবা ঠিক আছে চোৱা এতিয়া আমাৰ প্ৰথম আমাৰ আলোচনা কৰিবলগীয়া অধ্যায় হৈছে ধনৰ ব্যৱহাৰ নিৰ্বাচিত গদ্যৰ ধনৰ ব্যৱহাৰ সত্যনাথ বৰদেৱৰ ৰচিত ধনৰ ব্যৱহাৰ সো এতিয়া প্ৰথম প্ৰশ্ন মই প্ৰথমতে শৰ্ট কোৱেশ্চন মানে 1 আৰু 2 মাৰ্কছৰ শৰ্ট কোৱেশ্চন তাৰ পিছত একেলগে ধুনীয়াকৈ মানে 4 and 5 মাৰ্কছৰ মানে লং কোৱেশ্চন এনসাৰ ধুনীয়াকৈ আলোচনা কৰাই দিম তোমালোকে শেষলৈকে চাই যোৱা প্ৰথম প্ৰশ্ন কৃপন দুই ধৰ্ম কি কি সোৱা উত্তৰ কৃপন লোকৰ দুই ধৰ্ম উত্তৰ এনসাৰ কৃপন লোকৰ দুই ধৰ্ম হল মানে লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা নেক্সট কোৱেশ্চন পৰৱৰ্তী প্ৰশ্ন অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হল আয় অনুসৰি খৰচ কৰা তৃতীয় প্ৰশ্ন দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা দৰিদ্ৰ হোৱাৰ চিন হৈছে আয় অলপ কিন্তু মানে খৰচ খৰ আয় অলপ খৰচ খৰ হেয়াই হল দৰিদ্ৰ হোৱাৰ চিন পৰৱৰ্তী প্ৰশ্ন ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি সোৱা 2 মাৰ্কছৰ কোৱেশ্চন সোৱা ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হল যে ধনেৰে সু সম্পদৰ আহিলা পাতি গুটাই ল'ব পাৰি আৰু দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি পৰৱৰ্তী প্ৰশ্ন কৃপন আৰু ধুৱাখুলিয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা এই প্ৰশ্নটো ইম্পৰ্টেন্ট তোমালোকৰ ইউনিট টেষ্টতো আহিছিল মই আগতে আলোচনা কৰাই দিছিলো উত্তৰ তোমালোকে দুটা পইণ্টৰ লিখিবা ঠিক আছে দুটা পইণ্টৰ লিখিবা 2 মাৰ্কছৰ হিচাপে ক আৰু খ দেখা পাইছে কৃপনৰ হাত টান খৰচ কৰিবলৈ মানে নিবিচাৰে আনহাতে ধুৱাখুলিয়াই মানে উচ মুচ নিবিচাৰি মানে খৰকৈ খৰচ কৰে দুটা পইণ্টত লিখিবা যেহেতু দুটা ধৰ্ম তোমালোকে সুধিছে কৃপন লোকৰ ঠিক আছে কৃপন আৰু মানে ধুৱাখুলিয়া যেটো মানে দুটা মূল পাৰ্থক্য সুধিছে তোমালোকৰ চোৱা ঠিক আছে দুটা পাৰ্থক্য কৃপন আৰু ধুৱাখুলিয়াৰ মাজত থকা পাৰ্থক্য গতিকে মানে দুটা পাৰ্থক্য ধুনীয়াকৈ পইণ্টত লিখিবা 2 মাৰ্কছৰ হিচাপে ক আৰু খ ঠিক আছে ক আৰু খ দুটা পইণ্টত লিখিবা নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে এই প্ৰশ্নটো পুৰণি কোৱেশ্চন পেপাৰটো আহিছিলে মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে তোমালোকে এইটো 4 মাৰ্কছৰ প্ৰশ্ন হিচাপে লিখিবা ঠিক আছে 4 মাৰ্কছৰ মানে 4 নম্বৰীয়া প্ৰশ্ন উত্তৰ হিচাপে লিখিবা মই ধুনীয়াকৈ লিখি দিছো চোৱা
উত্তৰ যে আৰ্জনতকৈ খৰচ কৰিলে মানুহৰ ঋণ হয় ঠিক আছে মানে আৰ্জনত মানে অৰ্জন হ'ব ইয়াতে টাইপিং মিষ্টেক আছে ঠিক আছে টাইপিং মিষ্টেক হৈছে যে অৰ্জনতকৈ মানে কি হয় মানে খৰচ বা বেছি খৰচ কৰিলে মানুহৰ ঋণ হয় উত্তৰ ইয়াৰ পৰা আৰম্ভ কৰিবা আৰু বহুত ইম্পৰ্টেণ্ট কমন প্ৰশ্ন তোমালোকৰ ইউনিট টেষ্টত দুবাৰ আহিছিলে মই বহু আগতেও আলোচনা কৰাই দিছিলোঁ তোমালোকৰ যিসকলে মোক মানে কুৱেশ্যন পঠাইছিলা গতিকে তোমালোকে ভালদৰে চাবা মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে উত্তৰ আৰম্ভ কৰিবা ইয়াৰ পৰা শেষলৈ লিখিবা মই শেষলৈ দেখুৱাই দিছোঁ মই তোমালোকৰ কাৰণে 4 মাৰ্কছৰ হিচাপে মানে যিমানখিনি উপযুক্তভাৱে লিখিব লাগে সিমানখিনি লৈ আহিছোঁ ঠিক আছে সিমানখিনি লিখিবা পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ আমি পৰৱৰ্তী প্ৰশ্ন চোৱা আমি দ্বিতীয় অধ্যায় পাইছোঁ অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ প্ৰথমতে মই শ্বৰ্ট কুৱেশ্যন দিওঁ চোৱা শ্বৰ্ট কুৱেশ্যনৰ এনচাৰ হ'ল অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে উত্তৰ মানে পদ্মনাথ গোহাঁই বৰুৱাৰ মোৰ সোঁৱৰণি নামৰ আত্মজীৱনীখনৰ পৰা সংগ্ৰহ কৰা হৈছে দ্বিতীয় প্ৰশ্ন মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল উত্তৰ মহাত্মা গান্ধীয়ে ইংৰাজী 1921 চনত প্ৰথমবাৰৰ বাবে অসম মানে ভ্ৰমণলৈ আহিছিল বা অসম ভ্ৰমণ কৰিছিল তৃতীয় প্ৰশ্ন পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ সোঁৱৰণি পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধীয়ে এই দুটা প্ৰশ্ন পুৰণি কুৱেশ্যন পেপাৰতো আহিছিলে আৰু আহি থাকে প্ৰশ্ন তোমালোকৰ এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন দুটাই প্ৰশ্ন ইম্পৰ্টেণ্ট কমন প্ৰশ্ন যে মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল মহাত্মা গান্ধীয়ে উত্তৰ মহাত্মা গান্ধীয়ে ভাৰতৰ গভৰ্ণৰ জেনেৰেলক মানে ডিয়াৰ ছাৰ বুলি সম্বোধন কৰি ইয়ৰ এক্সিলেঞ্চিৰ সলনি উকাকৈ অকল ইয়ৰ বুলি চিঠি লিখিছিল পৰৱৰ্তী প্ৰশ্ন যে অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ মানে শীৰ্ষক পাঠটিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা মানে যোদ্ধাৰ নাম উত্তৰ চোৱা এনচাৰ মৌলানা মহম্মদ আলী আৰু তৰুণৰাম ফুকন অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটিত উল্লেখ কৰা দুগৰাকী মানে স্বাধীনতা যুঁজাৰু বা স্বাধীনতা যোদ্ধাৰ নাম লিখা উত্তৰ মৌলানা মহম্মদ আলী আৰু তৰুণৰাম ফুকন মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন চোৱা যে এইটো তোমালোকৰ মানে পুৰণি কুৱেশ্যন পেপাৰত দুবাৰ আহিছিলে ইউনিট টেষ্টতো আহিছিলে 5 নম্বৰীয়া প্ৰশ্ন 5 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ হিচাপে মই আলোচনা কৰাই দিছোঁ মানে গান্ধীজীৰ আৰু মানে পদ্মনাথ গোহাঁই বৰুৱাৰ মাজৰ যিখিনি মানে বাৰ্তালাপ হৈছিলে কথোপকথন হৈছিলে মানে মূল মানে যিখিনি মানে কথোপকথন হৈছিলে তোমাৰ নিজৰ ভাষাত বুজাই লিখিব দিছে আৰু মহাত্মা গান্ধীৰ আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজত হোৱা মানে কথোপকথনখিনি পৰীক্ষাত লিখিব দিয়ে কথোপকথন বা বাৰ্তালাপ বা কথা বতৰা মানে সেইখিনি তোমালোকক মানে নিজৰ ভাষাত বুজাই লিখিব দিছে চোৱা মই তোমালোকৰ মানে 5 মাৰ্কছৰ হিচাপে দুটা পেৰাগ্ৰাফত এনচাৰ লৈ আহিছোঁ যে 1921 চনৰ 21 আগষ্টৰ দিনা মহাত্মা মানে গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয় ইয়াৰ পৰা লিখিবা তোমালোকে ঠিক আছে ইয়াৰ পৰা আৰম্ভ কৰিবা একদম শেষলৈ লিখিবা দুটা পেৰাগ্ৰাফত এইটো প্ৰথম পেৰাগ্ৰাফ আৰু নেক্সট পেৰাগ্ৰাফ ঠিক আছে ক'লে যে ইয়াৰ পৰা লিখিবা ঠিক আছে ক'লে যে গোহাঁই বৰুৱা যদিও চৰকাৰী কৰ্মচাৰী ইয়াৰ পৰা আৰম্ভ কৰিবা আৰু শেষলৈ লিখিবা চোৱা ইয়ালৈ লিখিবা একদম শেষলৈ ঠিক আছে তোমালোকৰ একদম কমন প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা ঠিক আছে তাৰপিছত গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা তোমালোকে এই দুটা প্ৰশ্নৰ পৰা এটা পাবা ঠিক আছে যে গান্ধীজী আৰু পদ্মনাথ গোহাঁই বৰুৱাৰ মাজৰ হোৱা কথোপকথনখিনি নিজৰ ভাষাত বুজাই লিখা নাইবা গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা তোমালোকে গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা এই দুটা প্ৰশ্নৰ পৰা এটা মানে 5 মাৰ্কছৰ হিচাপে প্ৰশ্ন পাবা গতিকে উত্তৰ ধুনীয়াকৈ লিখিবা যে উত্তৰ চোৱা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইয়াৰ পৰা আৰম্ভ কৰিবা যে অপ্ৰতিদ্বন্দ্বী নেতা মহাত্মা গান্ধী ইয়াৰ পৰা আৰম্ভ কৰিবা শেষলৈ লিখিবা চোৱা ইয়ালৈ লিখিবা ঠিক আছে মই আলোচনা কৰাই দিছোঁ ইয়ালৈ লিখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন এতিয়া নেক্সট হ'ল গৌৰৱ ঠিক আছে গৌৰৱৰ পৰা প্ৰথমতে শ্বৰ্ট কুৱেশ্যন আলোচনা কৰাই দিওঁ যে কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা কালিৰাম মেধিৰ মানে অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ'ল অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পৰৱৰ্তী প্ৰশ্ন ডিভাইন কমেডি কাৰ ৰচনা ডিভাইন কমেডি ইটালীৰ মানে বিশ্ববিখ্যাত কবি মানে ডান্টেৰ ৰচনা মনত ৰাখিবা ডিভাইন কমেডি ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা পৰৱৰ্তী প্ৰশ্ন নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে মনত ৰাখিবা মৈথিলী আৰু বঙালীয়ে বিদ্যাপতিক পণ্ডিতক লৈ টনাটনি কৰে ঠিক আছে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে
পৰৱৰ্তী প্ৰশ্ন মানে গৌৰৱ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে তোমালোকে গৌৰৱ প্ৰবন্ধৰ পৰা এই প্ৰশ্নটো পোৱাৰ সম্ভাৱনা বহুত বেছি আছে তোমালোকৰ এই প্ৰশ্নটো আহিয়ে থাকে মানে মূল প্ৰশ্ন কিতাপৰ মূল প্ৰশ্ন এইটো যে প্ৰকৃত গৌৰৱৰ কাৰণ কি চোৱা প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ইয়াৰ পৰা আৰম্ভ কৰিবা যে সক্ৰেটিছৰ জ্ঞান হৰিশ্চন্দ্ৰৰ ন্যায় প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয় ইয়াৰ পৰা আৰম্ভ কৰিবা আৰু শেষলৈ লিখিবা ঠিক আছে যে আদিক মানে অমৰত্ব প্ৰদান কৰিছে তোমালোকৰ মানে 5 মাৰ্কছৰ হিচাপে একদম পাৰফেক্ট একদম উপযুক্ত হয় ইয়ালৈ লিখিবা ইয়াৰ পিছত পৰৱৰ্তী প্ৰশ্ন শৰীৰৰ কি গুণৰ পৰা গৌৰৱ উপজিব পাৰে শৰীৰৰ কি মানে গুণৰ পৰা তোমালোকে প্ৰকৃত গৌৰৱৰ কাৰণ নাইবা এই প্ৰশ্নটো শৰীৰৰ কি মানে গুণৰ পৰা গৌৰৱ উপজিব পাৰে এই দুটা প্ৰশ্নৰ পৰাও লং কুৱেশ্যন হিচাপে এটা পাবা ঠিক আছে চোৱা যে শৰীৰৰ তিনিটা গুণৰ পৰা গৌৰৱ উপজিব পাৰে এই তিনিটা গুণ হ'ল ৰূপ স্বাস্থ্য আৰু বল তোমালোকে ইয়াৰ পৰা আৰম্ভ কৰিবা শেষলৈ লিখিবা ধুনীয়াকৈ যে মানে নিজ চেষ্টাৰ ফল ইয়ালৈ লিখিবা পৰৱৰ্তী অধ্যায় কিতাপৰ কথা প্ৰফুল্ল দত্ত গোস্বামীদেৱৰ ৰচিত কিতাপৰ কথা প্ৰথম প্ৰশ্ন ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ মনত ৰাখিবা চীন দেশৰ আৱিষ্কাৰ ঠিক আছে পৰৱৰ্তী প্ৰশ্ন গুৰুৰ স্থান মানে আজিৰ যুগত কিহে কাঢ়ি লৈছে মনত ৰাখিবা গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে পৰৱৰ্তী প্ৰশ্ন যে হেলেন কেলাৰৰ আত্মজীৱনী থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে মানে অনুপ্ৰাণিত কৰিছিল তোমালোকে এই প্ৰশ্নটো 2 মাৰ্কছৰ হিচাপে আৰু 4 মাৰ্কছৰ হিচাপে দুই ধৰণে পোৱাৰ সম্ভাৱনা বেছি আছে আৰু কমন প্ৰশ্ন কিতাপৰ কথা লেচনটিৰ কিতাপৰ কথা অধ্যায়টিৰ কমন প্ৰশ্ন এইটো হা ধুনীয়াকৈ তোমালোকে এনসাৰটো লিখিবা যে হেলেন কেলাৰে তেওঁৰ আত্মজীৱনী লিখিছিল ইয়াৰ পৰা লিখিবা একদম শেষলৈ যে অনুপ্ৰাণিত কৰিছিল বাবে অনুপ্ৰাণিত কৰিছিল কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল আৰু লিখিবা তোমালোকে 2 মাৰ্কছৰ বা 4 মাৰ্কছৰ হিচাপে পাব পাৰা ঠিক আছে এই মানে 2 মাৰ্কছক বা 4 মাৰ্কছক তোমালোকে প্ৰশ্নটো পাবা গতিকে ভালকৈ চাবা পৰৱৰ্তী প্ৰশ্ন কিছুমান কিতাপে এই প্ৰশ্নটো তোমালোকৰ 4 মাৰ্কছ নাইবা 5 মাৰ্কছ তোমালোকৰ 4 মাৰ্কছ নাইবা 5 মাৰ্কছ লং কুৱেশ্যন হিচাপেহে আহিব এইটো ঠিক আছে যে কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় পাঠটোৰ সহায়ত বুজাই লিখা কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় কিতাপ হ'ল জ্ঞান ভাণ্ডাৰ ঠিক আছে ইয়াৰ পৰা লিখিবা তোমালোকে একদম দুটা পেৰাগ্ৰাফত লিখিবা শেষলৈ লিখিবা একদম দুটা পেৰাগ্ৰাফ অতি প্ৰাচীন কালৰ পৰা কিতাপে ৰাইজৰ ওপৰত প্ৰভাৱ পেলাই আহিছে এইটো হ'ল তোমালোকৰ ছেকেণ্ড পেৰাগ্ৰাফৰ আৰম্ভণি আৰু শেষলৈ লিখিবা শেষলৈ দেখা পাইছা তোমালোকে যে তোমালোকৰ শেষলৈ দুটা পেৰাগ্ৰাফ আছে তোমালোকে দুটা পেৰাগ্ৰাফত লিখিব লাগিব অতি প্ৰাচীন কালৰ পৰা আৰম্ভ কৰিবা এইটো দ্বিতীয় পেৰাগ্ৰাফ আৰু এইটো হৈছে আৰম্ভণি ঠিক আছে দুটা পেৰাগ্ৰাফত লিখিবা তোমালোকে 5 মাৰ্কছ 4 মাৰ্কছ বা 5 মাৰ্কছৰ কুৱেশ্যন হ'ব তোমালোকৰ এতিয়া পৰৱৰ্তী প্ৰশ্ন ইউনিট টেষ্টতে প্ৰশ্নটো আহিছিলে তোমালোকৰ মই আলোচনা কৰাই দিছিলোঁ ইউনিট টেষ্টটো আহিছিলে 5 মাৰ্কছৰ হিচাপে আহিছিলে পৰৱৰ্তী অধ্যায় গিবন হোমেন বৰগোহাঁই গিবন প্ৰথম প্ৰশ্ন যে এডৱাৰ্ড গিবন কোন আছিল চোৱা এডৱাৰ্ড গিবন কোন আছিল এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল ঠিক আছে এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু মানে লেখক আছিল মনত ৰাখিবা তেওঁ ঐতিহাসিক আছিলে আৰু মানে লেখক আছিলে আৰু এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম আহে 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহে এডৱাৰ্ড গিবনে মানে অধ্যয়ন কৰা মানে কলেজখনৰ নাম হৈছে অক্সফৰ্ডৰ মেকডালেন কলেজ ঠিক আছে মনত ৰাখিবা অক্সফৰ্ডৰ মেকডালেন কলেজ মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ ইউনিট টেষ্টত আহিছিলে 1 মাৰ্কছৰ হিচাপে অক্সফৰ্ডৰ মেকডালেন কলেজ মনত ৰাখিবা অক্সফৰ্ডৰ মেকডালেন কলেজ পৰৱৰ্তী প্ৰশ্ন এডৱাৰ্ড গিবনে ৰচনা কৰা মানে প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা চোৱা দ্য হিষ্ট্ৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰোমান এম্পায়াৰ মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন এডৱাৰ্ড গিবনৰ ওপৰত তোমালোকৰ চমু পৰিচয় বা চমু টুকা হিচাপে আহে তোমালোকে ইয়াৰ পৰা লিখিবা এডৱাৰ্ড গিবনৰ মানে জন্ম কিমান চনত হৈছিলে 1737 চনত ইংলেণ্ডত মানে জন্ম হৈছিলে ইয়াৰ পৰা লিখিবা মানে ছাত্ৰ অৱস্থাত মানে অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক ৰূপে খ্যাতি লাভ কৰিছিল ঠিক আছে ইয়াৰ পৰা তোমালোকে আৰম্ভণি কৰিবা মানে তোমালোকে চমু টুকা হিচাপে তোমালোকে একদম শেষলৈ লিখিবা মানে গদ্য শৈলীৰ বাবে গিবন আজিও মানে বিখ্যাত পৰৱৰ্তী প্ৰশ্ন কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা ঠিক আছে কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান ডক্টৰ হীৰেণ গোহাঁইৰ দ্বাৰা ৰচিত কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্ৰথম প্ৰশ্ন কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত কেম নদীৰ উপত্যকাত অৱস্থিত 1 মাৰ্কছৰ প্ৰশ্ন হিচাপে আগতো আহিছিলে চোৱা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ মানে অধীনত কেইখন কলেজ আছে 31খন ঠিক আছে 31 মনত ৰাখিবা পৰৱৰ্তী প্ৰশ্ন
যে ইউৰোপত মানে মধ্যযুগত স্থাপন হোৱা 4খন বিশ্ববিদ্যালয়ৰ নাম লিখা পেৰিছ বিশ্ববিদ্যালয় তাৰপিছত হাইডেনবাৰ্গ হ'ব এইটো টাইপিং মিষ্টেক আছে হাইডেনবাৰ্গ বিশ্ববিদ্যালয় তাৰপিছত অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয় ঠিক আছে হাইডেনবাৰ্গ আৰু অক্সফৰ্ড আৰু কেম্ব্ৰিজ আৰু পেৰিছ মনত ৰাখিবা নেক্সট কুৱেশ্যন পৰৱৰ্তী প্ৰশ্ন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্য সম্পৰ্কে তোমালোকৰ মানে চমুকৈ মানে আলোচনা কৰিব দিয়ে যিদৰে তোমালোকৰ এডৱাৰ্ড গিবনৰ ওপৰত প্ৰশ্ন আহে তেওঁৰ ওপৰত মানে চমু পৰিচয় সেইদৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ মানে শিক্ষা ব্যৱস্থা পাঠদান সম্পৰ্কে আহে যে পাঠদানৰ কাৰ্য বা শিক্ষা ব্যৱস্থা কেনেকুৱা আছিলে মানে দুটা প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা একে হ'ব যে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থা কেনেকুৱা আছিলে বা পাঠদান কাৰ্য কেনেকুৱা আছিলে চোৱা তোমালোকে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া ইয়াৰ পৰা আৰম্ভ কৰিবা শেষলৈ লিখিবা বিশ্ববিদ্যালয় পাঠদান কৰা হৈছিল ঠিক আছে এনেকৈ লিখিবা তোমালোকৰ 4 মাৰ্কছৰ লং কুৱেশ্যন পৰৱৰ্তী অধ্যায় অসমৰ পুৰণি খেল ধেমালি মানে অসমৰ পুৰণি খেল ধেমালিৰ পৰা তোমালোকৰ মানে 4 মাৰ্কছৰ মানে 4 নম্বৰী প্ৰশ্ন এটা আহে ঠিক আছে মই আলোচনা কৰাই দিছোঁ ৰ'বা প্ৰথমতে চোৱা যে বিহু আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইম্পৰ্টেণ্ট প্ৰশ্ন যে বিহু আকৌ আহিল মানে গ্ৰন্থখন কোনে ৰচনা কৰিছিল মনত ৰাখিবা যে হেম বৰগোহাঁয়ে বিহু আকৌ আহিল নামৰ গ্ৰন্থখন ৰচনা কৰিছিল বিহু আকৌ আহিল হেম বৰগোহাঁয়ে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন মানে প্ৰথম আহোম মানে ৰজাজনৰ নাম আমি সকলোৱে জানো যে চুকাফা তাৰপিছত ক্ৰিয়া হ'ল এক আনন্দ ঠিক আছে ক্ৰিয়া হ'ল এক আনন্দ শাৰীৰিক আৰু মানসিক মানে সক্ষমতা চূড়ান্ত প্ৰকাশ পৰৱৰ্তী প্ৰশ্ন আহোম যুগত আটাইতকৈ জনপ্ৰিয় খেলবিধ কি এই খেল সম্পৰ্কে চমুকৈ লিখা এইটো মানে 4 মাৰ্কছৰ হিচাপে ইম্পৰ্টেণ্ট প্ৰশ্ন মই কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে যে তোমালোকে 4 মাৰ্কছৰ প্ৰশ্ন মানে অসমত পুৰণি খেল ধেমালিৰ পৰা এটা পাবা মানে আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হৈছে শেন আৰু কণুৱা চৰাইৰ খেল ঠিক আছে শেন চৰাই আৰু কণুৱা চৰাইৰ খেল মনত ৰাখিবা শেন আৰু কণুৱাৰ খেল তাৰপিছত শেন আৰু কণুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল মানে চৰাই চুং ঠিক আছে মনত ৰাখিবা মানে আৰম্ভণি এনেকৈ দিবা আৰু শেষলৈ লিখিবা দৃশ্য চাই থাকিবলগীয়া আছিল এনেকুৱা লিখিবা ঠিক আছে শেষলৈ নেক্সট আমাৰ পৰৱৰ্তী অধ্যায় হৈছে এভাৰেষ্টৰ সপোন আৰু বিভীষিকা ইয়াৰ পৰা তোমালোকে প্ৰথম প্ৰশ্ন আলোচনা কৰাই দি আছোঁ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত মানে লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু মানে ট্ৰাউজাৰ পিন্ধিছিল ঠিক আছে জেকেট আৰু ট্ৰাউজাৰ পিন্ধিছিল পৰৱৰ্তী প্ৰশ্ন পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত উত্তৰ যে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় মনত ৰাখিবা 29,035 ফুট উচ্চতাত অৱস্থিত ঠিক আছে মনত ৰাখিবা 29,035 ফুট উচ্চতাত অৱস্থিত ঠিক আছে মনত ৰাখিবা 29,035 ফুট উচ্চতাত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন খুম্বু আইচ ফল ঠিক আছে খুম্বু আইচ ফল বুলিলে কি বুজা বেছ কেম্পৰ পৰা এইটো মানে ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাত আহি থাকে যে খুম্বু আইচ ফল যে বেছ কেম্পৰ পৰা খুম্বু হিমবাহৰ মাজেদি 1 নং শিবিৰলৈ আহৰণ মানে কৰিব পৰা মানে আৰোহণ কৰিব পৰা মানে 1 নং শিবিৰ যি আছিলে তালৈ মানে আৰোহণ কৰিব পৰা মানে পথছোৱাত মানে বৰফৰ নদীখন মানে ভাঙি খণ্ড বিখণ্ড হৈ মানে স্তূপীকৃত বৰফৰ যি প্ৰাচীৰৰ সৃষ্টি কৰিছিল তাকে খুম্বু আইচ ফল বোলা হয় পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন প্ৰথম মানে অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন আছিল প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন হ'ল তৰুণ শইকীয়া আৰু মনীষ ডেকা ঠিক আছে তৰুণ শইকীয়া আৰু মনীষ ডেকা এতিয়া তোমালোকক মই মানে নিৰ্বাচিত গদ্যৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া মানে গোটেই কমপ্লিট কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰদান কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক মানে নিৰ্বাচিত কবিতাৰ পৰা ঠিক আছে নিৰ্বাচিত কবিতাৰ পৰা আৰু চুটি গল্পৰ পৰা বিয়াৰ প্ৰেজেণ্টৰ পৰা পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপৰ কমন ইম্পৰ্টেণ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ প্ৰদান কৰিম তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকা ইয়াৰ পিছত মই তোমালোকক মানে পৰৱৰ্তী ভিডিঅ'তে মই তোমালোকৰ মানে নিৰ্বাচিত মানে কবিতাৰ মানে গোটেই প্ৰশ্ন
উত্তৰ মানে প্ৰদান কৰিম তোমালোকে ভালকৈ পঢ়ি থাকা সকলোৰে পৰীক্ষা যাতে ভাল হোক তোমালোকে ধুনীয়াকৈ সকলোৱে ভালদৰে পঢ়ি থাকা আৰু তোমালোকে ডেছক্ৰিপশ্যনত মানে এডুকেশ্যন আৰু ইংলিছ ঠিক আছে তোমালোকে ডেছক্ৰিপশ্যনত এডুকেশ্যন আৰু ইংলিছ ছাবজেক্টৰ যি ভিডিঅ' বনাইছিলোঁ কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে তাৰে লিংক পাই যাবা ঠিক আছে ডেছক্ৰিপশ্যনত মই তোমালোকক এডুকেশ্যন আৰু ইংলিছ ছাবজেক্টৰ মানে ভিডিঅ'ৰ লিংক দি দিম তোমালোকে ডেছক্ৰিপশ্যনত গৈ লিংকবোৰ ক্লিক কৰি তাৰ পৰা ধুনীয়াকৈ চাই গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লিখি ল'ব পাৰিবা গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ